পোনপ্ৰথমে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকে চাই থাকক ভিডিঅ'টো। আজিৰ ভিডিঅ'টো অলপ ধমাকাদাৰ হ'ব, তো ভিডিঅ'টো চাই থাকক। মোৰ বাইদেউসকল কাম কৰি আছে, বনাই আছে, চাব পাৰে আপোনালোকে চাই থাকক। থাম্বনেইলত চাই আপোনালোকে গম পালে চাগে কি বনাইছে, তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। আপোনালোকে জানেই লকডাউন চলি আছে বৰ্তমান সময়ত, সেইকাৰণে বাহিৰত ওলাব নোৱাৰি, গতিকে এইবোৰ কাম কৰি থাকক আৰু বনাই খাওক, ঘৰতে থাকক, সুস্থ থাকক। আৰু এটা কথা, বৰ্তমান সময়ত কৰিবলগীয়া কামটো বহুত আছে, কিন্তু ঘৰৰ পৰা বাহিৰত ওলাব নোৱাৰি, গতিকে এইবোৰে কৰি থাকক আৰু চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। এতিয়া এই বস্তুটো বহুত গৰম আছে, গতিকে চুব নোৱাৰি, অলপ দেৰি এনেকৈ ৰাখিব লাগে, তাৰপাছতহে বনাব পাৰি। গতিকে চাই থাকক কেনেকুৱা বনাব বস্তুটো। আপোনালোকে এই দৃশ্যৰ যোগেদি আনন্দ লওক আৰু কেনেদৰে পিঠা তৈয়াৰ কৰা এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে চাব পাৰে। চাই থাকক কেনেদৰে তৈয়াৰ কৰা হৈছে, তো চাব পাৰে। আমাৰ বাইদেৱে কাম কৰি আছে। এতিয়া এই ডাঙৰ গোল আছে, এইবিলাক অলপ সৰু কৰিব, এইটো সৰু কৰিছে, অলপ সৰু পিছত ল'ব লাগে, তাৰপিছত চাই থাকক। এনেদৰে পিঠা তৈয়াৰ কৰা হয়, তো চাই থাকক। আৰু কোনে কোনে পিঠা বনাই পাইছে এনেদৰে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া চাই থাকক ভিডিঅ'টো আগলৈকে। আমাৰ পিঠা তৈয়াৰ কৰা হৈ গ'ল, এতিয়া আমি টেষ্ট কৰি চাম অলপ কেনেকুৱা লাগে। ইমান সৰু খাবটো ভাল, কিন্তু মই এটা টেষ্ট কৰি চাই আছোঁ। মজা, খাবলৈ টেষ্টি আছে। এতিয়া আনবক্সিং চাওক মাংসৰ। কোনে প্ৰথমবাৰ দেখিছে মাংসৰ আনবক্সিং, চাই থাকক ভিডিঅ'টো। আজি তামাম পাৰ্টি কৰিম কিন্তু দেই, কি কৰিব লাগে আৰু বন্ধৰ সময়ত এইবোৰে কাম কৰিব লাগে। আৰু আমাৰ মাংস কটাৰ চাওক, আপোনালোকে চাব পাৰে মাংস কটাৰ ষ্টাইল ইমান হেভি নাইতো মাংস কটা। আপোনালোকে নিশ্চয় এনেদৰে কাম কৰিব পাইছে চাগে ঘৰত থাকি। যদি কৰি পাইছে কমেণ্ট কৰিব, কমেণ্ট জনাব। এনেবোৰ কাম কৰাত অলপ সাৱধান হ'ব লাগে, কাৰণ মাংস কাটোতে কিছুমান লোকে নিজৰ উংগলিত কাটি দিয়ে, সেইকাৰণে আৰু অলপ সাৱধান থাকিব লাগে। আমাৰ গাহৰি মাংস কাটি শেষ হ'ব এতিয়া, আৰু অলপ বাকী আছে। শেষ হ'লে মাংস কাটি শেষ হৈ গ'ল আৰু পিঠা বনোৱা শেষ হৈ গ'ল। আৰু এতিয়া মই আৰু আমাৰ মেকুৰীয়ে পিঠা খাব। আপোনালোকে এই ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। খাবলৈ দিছোঁ পিঠা, কিন্তু খোৱা নাই, খাবনে নাখায় আকৌ এবাৰ দি চাম। যদি খায় তো খাব আৰু। খাইছে দেই, খাইছে। মইতো ভাবিছিলোঁ মেকুৰী পিঠা নাখায় বুলি, তো খাই আছে। আপোনালোকে দেখিছে মেকুৰীয়ে পিঠা খাই আছে। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, থেংক ইউ।